হাই বন্ধু বান্ধৱীসকল সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ আৰু মই আপোনালোকৰ আগত বহুত দিন মই আপোনালোকৰ আগত ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি দেখোন মই আপোনালোকৰ মাজত এটা ভিডিঅ' আপোনালোকৰ মাজত দিছোঁ আৰু আপোনালোকৰ এটা কথা ক'বলৈ গৈ আছোঁ মই ভিডিঅ' নিদিয়াৰ কাৰণ আছিলে মোৰ বেমাৰ হৈছিলে আৰু জ্বৰ কাহ মূৰ বিষ হৈ আছিলে এনেকুৱা জ্বৰ কাহ হৈ আছিলে মোৰ যে মই একেবাৰে উঠিব পৰা নাছিলোঁ আৰু মেডিকেল ট্ৰিটমেণ্ট লৈ আছিলোঁ সেইটো কাৰণে মই আপোনালোকৰ আগত মই ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি মোৰ বেমাৰ আৰাম পাইছোঁ আৰু আপোনালোকৰ আগত মই এটা ভিডিঅ' দিব পাৰিছোঁ আপোনালোকৰ আগত আৰু ইমান দিন ধৰি মোৰ জ্বৰ কাহ মূৰ বিষ হৈ আছিলে ক'তো যাব পৰা নাছিলোঁ ৰুমতে আছিলোঁ আৰু ৰুমত থাকি থাকি ইমান আমনি লাগি গৈছিলে ক'ত যাম এনেকুৱা লাগি আছিলে আৰু ক'ৰবাত গৈ পেলাই ক'ৰবাত ফুৰিম নিচিনা লাগিছিলে তেনেকৈ নোৱাৰিছিলোঁ আৰু আপোনালোকে যদি মোক আশীৰ্বাদ কৰে আৰু আপোনালোকে মোৰ কাৰণে ভগৱানৰ ওচৰত দোৱা কৰে যেন মই সুস্থ হওঁ আৰু আপোনালোকৰ আগত যেন মই এনেকৈ আগত যেনেকৈ আপোনালোকৰ মাজত মই ভিডিঅ'বিলাক দি আছোঁ তেনেকৈ মই আগতো যেন এনেকৈ ভিডিঅ'বিলাক দি থাকিব পাৰিম বুলি মই আপোনালোকক অনুৰোধ কৰিছোঁ আৰু ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে মোক আৰু মোৰ ইমান দিন ধৰি মই বেমাৰত আছিলোঁ বহুত কিবা কিবি খাবলৈ মন গৈছিলে কাৰণ এতিয়া মই বেংগলৰতে এতিয়া আছোঁ কিন্তু ঘৰতে বহুত মনত পৰিছিলে আৰু ঘৰৰ বস্তুবিলাক খাবলৈ কাৰণে বহুতেই ভাল হাঁহ কুকুৰা মুৰ্গী মাংস এনেকুৱা খাবলৈ মন গৈছিলে জোল বনাই পেলাই কিন্তু ইয়াতে এনেকুৱা নাপায়ে মুৰ্গীয়ে নাপায় ইয়াত ব্ৰইলাৰৰ বাহিৰে একোৱে নাপায় ইয়াত পায় কিন্তু ইয়াতে লোকেল কুকুৰা নাপায় কয়লাৰ পায় ইয়াতে আৰু খাবলৈও মন নাযায় ইমান ভাল নালাগে কিন্তু বহুত খাবলৈ মন গৈছিলে কেতিয়া যে ঘৰ যাম কেতিয়া খাব পাম নিচিনা যেতিয়া আমাৰ গা বেয়া হয় তেতিয়া জ্বৰ মূৰ বিষ কাহ যিকোনো বেমাৰ হ'লে আমাক ভাত পানী একেবাৰে খাবলৈ মন নাযায় একো কৰিবলৈ মন নাযায় গাটো একেবাৰে এলাহ লাগি থাকে শুই থাকিব মন যায় এনেকুৱাই লাগে না আৰু কিবা খাব দিলেও খাবলৈ আৰু কিবা এটা বস্তু মুখত ল'লেও সোৱাদ নালাগে মুখটো তিতা তিতা লাগি থাকে কিবা খালে ভাত খালে যিকোনো বস্তু খালে মুখখন তিতা হৈ যায় জ্বৰ হ'লে আৰু মই একোৱে খাব আৰু ইমান মাছ মাংস খাবলৈ মন গৈ আছিলে কিন্তু খাবলৈও মন যোৱা নাছিলে আজি খাবলৈ মন গৈছিলে সেইটো কাৰণে হাজবেণ্ডক ক'লোঁ আৰু তাই আজি ব্ৰইলাৰ মাংস আনিছে ব্ৰইলাৰ মাংসটো এতিয়া বনাম মই চব ৰেডি কৰি থৈছোঁ আপোনালোকক দেখুৱাম মই এতিয়া আপোনালোকে দেখিলে মই মাংস কাটি মেলি ৰেডি কৰি থৈছোঁ আৰু আলু চালু কাটি ৰেডি কৰি থৈছোঁ বনাবলৈ বাকী আছে এতিয়া বনাম মই বনাই পেলাই খাম বহুত দিন খোৱা নাই মই বেমাৰ হৈ আছিলোঁ ব্ৰইলাৰ মাংস খাম আজি হাঁহ কুকুৰাটো নাই ইয়াত ব্ৰইলাৰ মাংসটোৱে খাব লাগিব সেইকাৰণে ব্ৰইলাৰ মাংসটোৱে ধুনীয়াকৈ বনাম আৰু খাম আৰু আজি আপোনালোকক মই ইমানেই কৈছোঁ আৰু আপোনালোকক আজি মই ইমানেই দেখুৱালোঁ আৰু আপোনালোকক মই নেক্সট ভিডিঅ'তে লগ পাম আজিলৈ হ'ব দিয়ক সকলোকে বাই বাই